নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এইফালে আমি এতিয়া আহি আছোঁ ৰাস মণ্ডপলৈ। এইফালে হৈছে ভাগৱত ভ্ৰমণ। আমাৰ ওচৰতে থকা ফুলপানী চিগাৰ বৰনামঘৰত ৰাস মহোৎসৱ পতা হৈছে। তালৈকে চাকি দিবলৈ আহি আছোঁ। এইফালে আমি আহি পাই গ'লোহি ৰাস মণ্ডপৰ। এইফালে চাওকচোন, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। সঁচাকৈ মনটো বেয়াও লাগিছে শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই তেওঁক। আৰু দুখীয়ে যাতে সোনকালে শাস্তি পায়। কৃষ্ণ আহিছে হাতত মুৰলি লৈ। আমি সকলোৱে একেলগতে নাচিম দেই, ভাল লাগিব। বজোৱা বজোৱা, তোমাৰ মুৰলি বজাই দিয়া। আমাৰ গোপীসকল ৰ'ব পৰা নাই দেই। কৃষ্ণ ধৰাহে বান্ধৱ। কৃষ্ণ গোকুলতে বকুল ফুলে, গোপীৰ হৰে মন। মধ্যৰাতি বাহিৰ মাত গোকুলতে বকুল ফুলে, গোপীৰ ঘৰে মন। মধ্যৰাতি বাহিৰ মাতত। এইফালে আমাৰ প্ৰাণৰ শিল্পীজনক এগছিত চাকি আৰু ধূপ দি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁ যাতে সদায় কুশলে থাকক, শান্তিত থাকক আৰু তেওঁ যাতে সোনকালে ন্যায় পায়, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ মৰমৰ জুবিন দা সদায় আমাৰ মাজত জিলিকি থাকিব। এইফালে আমাৰ দেহাক চিনাকি কৰাই দিছোঁ। এইজনেই আমাৰ মৰমৰ বিশ্বত জিলিকি উঠা হিয়াৰ মধুৰ জুবিন গাৰ্গ। সঁচাকৈ মনটোৱে নামানে জুবিন দা আপুনি নাই বুলি, তথাপিও এইফালে চাওকচোন, ইমান ধুনীয়াকৈ জিলিকি আছে আপুনি। লগতে আছে আমাৰ ডক্টৰ ভূপেন হাজৰিকা দা, তেওঁকো শ্ৰদ্ধা জনাইছোঁ। আৰু কি ক'বলৈ আৰু ভাষা নাই। তেওঁ যাতে সোনকালে ন্যায় পায়, সেয়া আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিমান যি পাৰোঁ দেখাই গৈছোঁ, সেয়াই আৰু।